বুধা ৰচোন ৰ কি হলে এয়াৰটেল কি হ'ল মানে এটা কথা গম পাইছা নাই বিহুটো আহি পেলাক বিহুৰ একো কৰা নাই অইনবাৰৰ নিচিনা বিহুখন পাতিব লাগছিল নহয় পাতিব লাগছিলতো গাঁওবুঢ়া আছে নে নাই ঘৰত গধূলি এখন মিটিং পাতো দে মিটিং এখন পাতিব লাগিব সেইটো কাৰো শাৰী শব্দই নাই গাঁওবুঢ়া নকয় যাদলচোন গাঁওবুঢ়া তাত যাওঁ জল জল আতো গাঁওবুঢ়া নেকি বেয়া লাগছি তাক লগ পালে ভাল হ'ল ঘৰত যাবা নালাগে যাও বলছো যাও নমস্কাৰ হেৰি দাদা এটা কথা হ'ল কি হেৰি মানে বিহু আহিল নহয় বিহুৰ কাৰণে মিটিং এখন পাতিব লাগছিল পাতিব লাগব গধূলি আহিম মই গধূলি আপুনি আহিব মিটিং এখন পাতিব লাগিব পৰহি গৰু বিহু হ'ল নিশ্চয় নিশ্চয় তে আহিব আপুনি নমস্কাৰ কেন্টাৰ খবৰ দিবি ঐ বিহু আহিলে গাঁৱৰ মানুহক খবৰ দিব লাগিব খবৰ দিব লাগিব হয় দেখোন কোৱা কথাটো দায়িত্ব দায়িত্ব চেতান তোক লগ পালো ভালে হ'ল তই এটা কাম কৰিবি গধূলি গাঁৱত মিটিং হ'ব মানে বিহুৰ মিটিং হ'ব তই গাঁৱৰ মানুহখিনিক খবৰটো দিবি গোটেই ঘৰে ঘৰে যায় ঘৰ কোনো এৰিবি কিন্তু গোটেই মানুহখিনি আহিব লাগিব আৰু গাঁওবুঢ়া আহিব তাৰমানে ভালকে মিটিং এখন হ'ব তই দু খবৰ দিবি গাঁৱৰ গোটেই মানুহখিনি আহিছি না তই গোটেই চবকে মাতছা হেৰি এখন নাহিল নেকি নাই ভালে হৈছে তই দেৰি কৰিলি তই দায়িত্বৰ কাম থকা অলপ টাইমত আহিব লাগে গাঁওবুঢ়াক ফোন কৰে গাঁওবুঢ়া নাহিল দেখোন বহুত টাইম হ'ল এই গাঁওবুঢ়াক ফোন কৰচোন কৰিছো ৰাইজ ৰ'ব দাদা নমস্কাৰ কি বুলি কয় ইয়াতে মানুহগিলা আছে ন আৰু সি মানে সভাখন হ'ব লাগে মিটিংখন আহি থাক বহুত দেৰি হ'ল মানে ৰ'দো দিছি দিয়ক গাঁওবুঢ়া আহিছি দাদা হওক নমস্কাৰ দাদা আপুনি দেৰি কৰিলে নাই বেয়া নাপাব মোৰ অলপ দেৰি হ'ল কথা নাই দিয়ক মিটিংখন আৰম্ভ কৰি দিলে হ'ল দাদা আপুনিতো গম পাইছি মিটিংখন কিহৰ কাৰণে হৈছে গতিকে আমি বিহুখনৰ কাৰণে তাৰিখ চাৰিখ কৰিব লাগিছিল এইবাৰ মই ভাবিছোঁ বিহু দল কেইটামান মাতি দিওঁ নেকি আৰু পেণ্ডেল চেণ্ডেলো বহুত খৰচা পাতি পৰিব অলপ সহায় দিব লাগিব আপুনি সহায় কৰিব অলপ পইচা পাতি আৰু কালেকশ্যনো কৰিম অলপ বহি বনাইছে নে বনা নাই বহি আমি ক্লিয়াৰ বহি বনাইছোঁ বহিটো আমি ৰেডি কৰিছোঁ যোৱাবাৰো বহি আছোঁ দুই এটা সেনেকৈ হ'ব আৰু মিলি দিম কথা নাই তে বিহু দল মাতিম নে কি না গায়ক মাতিম কেইজনমান ৰাইজৰ মানুহ কৈছে আমাক যি হেৰি কৰিব লাগে গায়ক মাতিব লাগে আৰু কেইজনমানে কৈছে আৰু আমাৰ মতেতো বিহু হিচাপে বিহুৰ দল কেইটামান মাতিব লাগে গতিকে মই ভাবিছোঁ বিহু দল এটা মাতি দিওঁ তাৰপিছত এটা গায়কো মাতি দিওঁ ৰাইজ যিখিনি সহায় কৰিব পাৰোঁ মই কৰিম মই MLAৰ পৰা পইচা ল'ম MLA তাত যাব লাগিব আপোনালোকে চিঠি দিয়ক মানুহক মই এতিয়া মোৰ পইচা কালেকশ্যন কৰোঁ এতিয়া মোৰ টাইমো নাই মোৰ এখন অন্য এটা গাঁৱত মিটিং এটা আছে ঠিক আছে আপুনি ৰাইজ নমস্কাৰ এতিয়া সভাপতি ছেক্ৰেটাৰীখিনি পাতিব লাগিছিল না গোটটো থাকক আগৰ সভাপতি কোনে আছিল সভাপতি মই আছিলোঁ তই আছিলি ন ছেক্ৰেটাৰী কোনে আছিলে মই আছিলো ছেক্ৰেটাৰী তই আছিলি হ'ব দে হেৰিটো আগৰ দৰে থাকিলি হ'ল এতিয়া আমি কালেকশ্যন কৰি ৰাইজৰ মতে হয় না নহয় আগৰ নিচিনাই হ'ব নহয় চবৰে আপত্তিটো নাই কোনো কথা নাই দে হ'ব এতিয়া আমি হেৰি কৰিব লাগে এতিয়া পইচা তুলি কালেকশ্যন কৰিব লাগে ৰাস্তাৰ মানুহে চকত এটা চকত মানুহ অহা যোৱা মানুহ ধৰিম আৰু পাতিব লাগে পৰহিটো হেৰি হ'লে গৰু বিহু হ'ল তাৰপিছত তাৰিখটো গাঁওবুঢ়া ভালকৈ নকলাক নেকি নাই তাৰিখটো কৰা নহ'লে তাৰিখটো আমি পিছত কৰিম দেই জুবিনৰ বাজেট বহুত হ'ব মোৰ নীলা কাচল নহয় তই বিহু মাতিব লাগিব তোৰ যোৱাবাৰ বিহু তই নামাতিছিলি দলটো সেইটো দল মাতি ভাল হৈছে আৰু হেৰি বিহু মই হেৰি মাতিম গায়কটো মাতিম নীলা কাচলৈ ভাল ফিল আছে মই তাক মাতিম এতিয়া কথা নাই
এতিয়া এতিয়া পেণ্ডেল চেণ্ডেল গাঁওবুঢ়া আহি দায়িত্ব ল'ব দে